মোক বিয়াৰ আগতে মোৰ পৰা বিদায় লৈ থৈছে যে বিষ্ণু ৰাভাৰ নিচিনাকৈ মই কেতিয়াবা ৰাইজৰ মাজলৈ গুচি যাম, তুমি তেতিয়া বেয়া নাপাবা। জুবিন গাৰ্গে কিয় বিয়া পাতিলে? সংসাৰী মানুহটো নহয়, বিয়া কিয় পাতিলে? চিনাকি কৰি দিব লাগিব নেকি? নালাগে ন? গতিকে সেইটো কামৰ পৰা প্ৰথমে অব্যাহতি লৈ লৈছোঁ। কোনোবাই কিবা কোৱাৰ আগতে প্ৰথমেই মই এটা কথা কৈ লওঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠান অন্তৰংগ আলাপ ষ্টেজত উঠি এইটো মোৰ প্ৰথম, গতিকে কি কৰে মোৰ আইডিয়া নাই। আমি অলপমান কথা পাতিম আৰু মই যিধৰণে ভাবিছোঁ এখন কীবৰ্ড এখন আনি থৈ দিছোঁ, আপোনালোকে কি অনুৰোধ কৰিব সেইটো অনুমান কৰি এখন কীবৰ্ড আনি থৈ দিছোঁ আৰু মই কেইটামান প্ৰশ্ন সুধিম, তাৰপিছত আমি দৰ্শকৰ ওচৰলৈ যাম। গতিকে মই সাধাৰণতে আৰু এটা আমাৰ ব্যক্তিগত কথা কৈ লওঁ, জুবিন গাৰ্গক মই তই বুলি সম্বোধন কৰোঁ আৰু এনেকুৱা মিটিঙত তই সম্বোধন নকৰে, এতিয়া কি কৰা যায়? আৰ্টিফিচিয়েল নহবি, যেনেকৈ মাতো তেনেকৈ মাতিবি। সেইকাৰণে মই তই বুলি ক'ম, পিছত যাতে কোনো ভুল ভ্ৰান্তি একো নুলিয়াই। এতিয়া আমি প্ৰশ্ন উত্তৰ কৰিম আৰু এতিয়া প্ৰথম প্ৰশ্নটো এনেকুৱা এটা প্ৰশ্ন যিটো আজিলৈকে কোনেও জুবিন গাৰ্গক সোধা নাই আৰু যিটো প্ৰশ্ন কেতিয়াবা সুধিব বুলি জুবিন গাৰ্গে ভয় কৰে। সেই প্ৰশ্নটো কি? এইটো মই কেনেকৈ জানিম? তই ভাবিছোঁ যিটো প্ৰশ্ন আজিলৈকে কোনেও কেতিয়াও সোধা নাই, কিন্তু জুবিন গাৰ্গে ভাবে যে এইটো প্ৰশ্ন কোনোবাই হয়তো মোক সুধি দিব পাৰে, সেইটো সোধাৰ সম্ভাৱনীয়তা আছে, কিন্তু আজিলৈকে সোধা নাই, কিন্তু সাহস কৰা নাই সুধিবলৈ মুখৰ আগত। তেনেকুৱা একো প্ৰশ্ন নাই। মোক আচলতে প্ৰশ্ন খুব কম মানুহে কৰে, প্ৰব্লেমটো সেইটো। মানে তেনেকুৱা কোনো প্ৰশ্ন নাই যিটোৰ উত্তৰ দিবলৈ জুবিন গাৰ্গে ভয় খায়? না, ভয় নাখাওঁ। নাই, সেই প্ৰশ্নটোৱে আছিল যে প্ৰশ্নটো কি, যে জুবিন গাৰ্গে কোনোবা এটা প্ৰশ্নৰ প্ৰতি ভয় খায় নেকি? তেনেকুৱা প্ৰশ্ন আছেনে নাই পৃথিৱীত? উত্তৰ দিব নোৱাৰিলে ইলন মাস্কক ফোন কৰিম আৰু। ইলন নহয়, এতিয়া পৃথিৱীত সেইটোৱে, এতিয়া যিবিলাক প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় চবৰে উত্তৰ ইলন মাস্কৰ ওচৰত থাকে। এটাই মানুহ আছে পৃথিৱীত, যদি উত্তৰ দিব নোৱাৰে মই তাক সুধিব লাগিব। এটা প্ৰশ্ন আজি মই বহুদিনৰ আগতে মই ইয়াক সুধিছিলোঁ, মোক এটা বাক্যত উত্তৰ দিছিলে যে আই ফিল নাথিং। আজি অলপমান বহলাই উত্তৰ দিবলৈ মই অনুৰোধ কৰিছোঁ ৰাইজৰ কাৰণে। প্ৰশ্নটো হৈছে, আমি জানো পৰহি জুবিন গাৰ্গ আছিল দিল্লীত, কালি কলকাতাত, আজি ৰাতিপুৱাৰ প্ৰথম ফ্লাইটখন মিছ কৰি দ্বিতীয় ফ্লাইটত আহি পেলাই গুৱাহাটী। এই যিটো কাৰবাৰটো য'তে যায় মানুহ, কেমেৰা, কিবা কিবি, সেইটো যোৱা 30 বছৰ ধৰি চলি আছে। প্ৰশ্নটো হ'ল, হাউ ডাজ ইট ফিল টু বি জুবিন গাৰ্গ? জুবিন গাৰ্গ হৈ জুবিন গাৰ্গৰ কেনেকুৱা লাগে? মই সেইদিনাটো উত্তৰ দিছিলোঁ, ফিলছ নাথিংনেছ, শূন্যতা, তাৰ বাহিৰে একো নাই। শূন্যতাটো মেইন আচলতে। যিমান যি পালোঁ, যি হ'লেও লাষ্টত গৈ পেলাই আকৌ গোটেই সংখ্যাবোৰ শেষ হৈ আকৌ জিৰ'তহে ঘূৰি আহে। শূন্যতাটো চবতে থাকে। এতিয়া মই এনেকৈ প্ৰশ্ন সুধি থাকিম নেকি? মই এনেকৈ প্ৰশ্ন সুধি থাকিব লাগে নেকি? মই নাজানো কি প্লেন কৰিছোঁ, মই প্লেনে কৰা নাই একো। আমি তেতিয়া ভাবিলোঁ আমি আহি পেলাই এটা বহি মই কথা পাতিম। কি কথা পাতিম এতিয়া প্ৰভুত দা? প্ৰশ্ন সুধিবলৈ আছে নেকি কোনোবা? আছেনে কোনোবা প্ৰশ্ন সুধিবলৈ? এই এখন হাত উঠিলে কেনেকুৱা হ'ব? জুবিন গাৰ্গ থাকোঁতে যদি মুখেৰে মাত নোলায়, প্ৰশ্ন সুধিবলগীয়া মানুহ আছে নেকি কোনোবা? ক'ত আছে? 4টা কৰ্ডলেছ মাইক দিয়া বুলি মোক কৈছিলে। আমি ৰাইজৰ মাজলৈ প্ৰশ্ন সুধিবলৈ যাম, কিন্তু এক ছেকেণ্ড ৰাইজৰ পৰা আমি প্ৰশ্ন ল'ম। সদায় জুবিন গাৰ্গৰ লগত থাকে, কিন্তু আজি ইয়াত বহিব খোজোতেও মই সন্মুখত বহাই থৈছোঁ। ৰাইজৰ প্ৰথম প্ৰশ্নটো সুধিব গৰিমা শইকীয়া গাৰ্গে। মই আজিলৈকে এটা প্ৰশ্ন সোধা দেখা নাই। মোক প্ৰশ্ন সুধিবলৈ প্ৰথম বিয়াৰ দিনাই মানা কৰি থৈছে, সেইকাৰণে আজি সুযোগ দিয়া হৈছে, প্ৰশ্নবোধক চিন্তা মই নাইকিয়া এটা ৰাজহুৱা সুযোগ যে জুবিন গাৰ্গক ৰাজহুৱা অনুষ্ঠানত প্ৰথমবাৰৰ কাৰণে প্ৰশ্ন সুধিব ৰাইজৰ প্ৰতিনিধি হৈ গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গে কিয় বিয়া পাতিলে? সংসাৰী মানুহটো নহয়, বিয়া কিয় পাতিলে? কালিও ক'ৰবাত কৈ থকা শুনিছোঁ যে হাবিলৈ যাম, এমাহ থাকিম,
মোক বিয়াৰ আগতে মোৰ পৰা বিদায় লৈ থৈছে যে বিষ্ণু ৰাভাৰ নিচিনাকৈ মই কেতিয়াবা ৰাইজৰ মাজলৈ গুচি যাম, তুমি তেতিয়া বেয়া নাপাবা। তাৰপিছতো কিয় বিয়া পাতিলে মই সেইটোৱে প্ৰশ্ন আছে, সদায় সুধোঁ, মই প্ৰায়ে সুধোঁ, কাজিয়া লাগিলে সুধোঁ। আজি ৰাইজৰ আগত সুধিছোঁ, কি উত্তৰ দিব? কাজিয়া লাগিলে মানে যেতিয়া লাগিবলৈ সুবিধাও নাপাওঁ, সুযোগ নাপাওঁ। মোৰ ওচৰত যিটো পৰিসংখ্যা আছে, জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াৰ মাজত সাক্ষাৎ নহয়, কাজিয়া হয়। যেতিয়া লগ পায় তেতিয়া কাজিয়া হয় বুলি কয় ৰাইজে। এতিয়া প্ৰশ্নটো উত্তৰ দিব লাগে। কাজিয়া সদায় নহয়, কেতিয়াবা হয় অলপ। কেতিয়াবাহে হয় কাজিয়া লাগিবলৈ। মোৰ মানে অৱশ্যে হয় এটা কথা যে মই ডমেষ্টিক নহয়, মই সদায় কওঁ যে তাৰমানে ঘৰচীয়া নহয়, মই ডমেষ্টিক এনিমেল নহয়, মই হাবিৰ মানুহে হয় আচলতে। আৰু সেইকাৰণে হঠাৎ কিছুমান ডিচিশ্যন লওঁ। এতিয়া মই আকৌ হঠাৎ বিয়া পতাটো হঠাৎ ডিচিশ্যন আছিলে নেকি? বিয়াটো অকণমান খৰখেদা হৈছিলে বাৰু, তেতিয়া পৰিস্থিতি বেলেগ আছিলে। কিয় 95ৰ পৰা 2002লৈকে ইমান খৰখেদা হ'ল নে? নাই, তেতিয়া জংকীহঁত ঢুকাইছিলে নহয়, সেইকাৰণে অকণমান আগতীয়া কৰি দিলোঁ। বিয়াৰ ডিচিশ্যনটো জংকী ঘটনাটোৰ লগত আচলতে ইমান ৰিলেশ্যন নাই। তথাপি বিয়া এতিয়া ভাল পালে যেতিয়া বিয়া পাতিবই লাগিব, পাতোঁ। আৰু মানে কি সৰুৰ পৰা প্ৰেমেই কৰি থাকিলতো, গতিকে ভাবিলোঁ ইয়াতে ষ্টপ কৰি দিয়া ভাল হ'ব। আৰু নহ'লে কিমান প্ৰেম হৈ থাকিব ঠিক নাই, ক'ত গৈ পামগৈ ঠিক নাই, ষ্টপ কৰি দিয়া ভাল। আৰু মানে আজি অনুষ্ঠানৰ আৰম্ভণিতে যিটো প্ৰশ্ন সোধা হৈছিল যে জুবিন গাৰ্গে ভয় কৰা প্ৰশ্নটো কি, সেই প্ৰশ্নটো ফাইনেলি সোধা হ'ল। কিয় বুলি কথা নাই আচলতে। মই আগতে কওঁ যে লাইফ ইজ আনপ্ৰেডিক্টেবল, কেতিয়া কোনো কি হয় কোনো ঠিক নাই। গতিকে কেতিয়া জন্ম হ'লোঁ, কেতিয়া বিয়া হ'ল, কেতিয়া মৰিম, তাৰ কোনো ঠিক নাই। আই টেক মাই লাইফ লাইক ডেট। খালি কথাটো হ'ল গৈ থকাটো ডাঙৰ কথা। জনি ৱাকাৰ, হুইস্কি নহয় কিন্তু জুবিন ৱাকাৰ। মানে প্ৰশ্ন সুধিবলগীয়া আছে, এটা প্ৰশ্ন সুধিবলৈ দিছিলে, তুমি 10টা সুধি আছে। চান্স পালে ডান্স নহয়। আজি মোক সুবিধা দিছে। 1995 চনৰ পৰা সুধিবলৈ আছিল ন? একদম আছে 1924 বছৰ। সেয়া 24 বছৰ, দুটা যুগৰ প্ৰশ্ন। আজি 24টা প্ৰশ্নটো মিনিমাম সুধিবই লাগিব। ইমান প্ৰশ্ন মোদীও দিব নোৱাৰিব জবাব। ইমান প্ৰশ্ন সুধিলে মোদীও জবাব দিব নোৱাৰিব। ফালৰি কাটিলে নহ'ব। এতিয়া আমাৰ আধৰুটাই কেনেকৈ হেণ্ডেল কৰিব? প্ৰশ্নৰ পৰা ফালৰি কাটিছে, কিন্তু ৰাইজৰ প্ৰশ্নৰ পৰা ফালৰি কাটিছে, ৰাইজৰ প্ৰতিনিধিত্ব কৰিছে। নাই, আমাৰ অসমত এটা এই মহৎ লোকৰ বাণী চলি থাকে যে, আমাৰ ৰাইজে এটা বাণী জানেনে? মই চিধা কথা কওঁ। সেই ডাইলগটো শুনিছেনে কেতিয়াবা? মই চিধা কথা কোৱা মানুহ বুলি। সেই বাণীটো কোনে দিয়ে? মই চিধা কথা কোৱা মানুহ, সেই বাণীটো কাৰ? জুবিন দেৱৰ বাণী এইটো। জুবিন দেৱ। এতিয়া জুবিন দেৱে চিধা কথাটো ক'ব লাগে। চিধা কথা ক'লোৱে দেখোন মই। এতিয়া কি হয় কোনো ঠিক নাই। পৰিপূৰক প্ৰশ্ন এটা আছে। জুবিন গাৰ্গে প্ৰশ্নলৈ ইমান ভয় কৰে কিয়? পত্নীক প্ৰশ্ন সুধিব নালাগে বুলি প্ৰথম দিনাই কৈ থোৱা মানুহজনক জুবিন গাৰ্গে কাকো ভয় নকৰোঁ বুলি কোৱা কথা পৰিপন্থী হৈছে। প্ৰশ্নলৈ ভয় কৰে কিয়? প্ৰশ্নলৈ ভয় নকৰোঁ, মই উত্তৰ দিবলৈ বেয়া পাওঁ। সেইকাৰণে প্ৰশ্ন নকৰাটো ভাল পাওঁ। আচ্ছা বাৰু, ঠিক আছে। কিন্তু এতিয়া ৰাইজৰ প্ৰশ্ন আছে। ৰাইজৰ পৰা প্ৰথম প্ৰশ্ন এটা বিচাৰিছোঁ। ৰাইজ সন্মুখত নীলাফিটা ৰাইজক এটা মাইক দিব লাগে। স্তুতি গোস্বামী। ধন্যবাদ। মোৰ প্ৰশ্নটো এনেকুৱা, যোৰহাটৰ বঙালপুখুৰীৰ যিগৰাকী জুবিন গাৰ্গ আৰু আজি এই মঞ্চত অহা জুবিন গাৰ্গৰ যিটো পৰিক্ৰমা, সেই পৰিক্ৰমাক যদি আপুনি আপোনাৰে সৃষ্ট কোনো এটা গীতেৰে প্ৰকাশ কৰিবলৈ বিচাৰে, তেতিয়া সেইটো কোনটো হ'ব? সেই সময়ত মোৰ জীৱনটো বেলেগ আছিলে। মনত আছে তেতিয়া মই ছিংগাৰ হ'ম বুলি ভবাই নাছিলোঁ। প্ৰথম কথা মই কম্প'জেই কৰিছিলোঁ। বেলেগৰ কাৰণে কাম কৰোঁ, বেলেগৰ কাৰণে মিউজিক কৰোঁ। চ' একেবাৰে বেলেগ লাইফষ্টাইল এটা আছিলে। তাৰপিছত লাহে লাহে এনেকুৱা হ'ল। গতিকে দুইটাৰ মাজত আকাশ পাতাল এটা ডিফাৰেঞ্চ আছে। চ' তুমি এতিয়া যদি সেই সময়তে মনত পেলাবলৈ কৈছা, তেতিয়া মই এটা কোনো নুশুনা গান এটা দুলাইন গাব পাৰোঁ, সেই সময়ত কৰা গান। আৰু এই গানটো গাই পেলাই বহুতে ৰেডিঅ' চেণ্টাৰত এপ্ৰুভ হৈছিলে এজ এ ছিংগাৰ। তেতিয়া এইটো গান তাৰমানে খুব লৈ যায়, লোকমুখত লৈ যায় অডিশ্যন দিবৰ কাৰণে। তাৰপিছত তেওঁলোকে ৰেডিঅ'ত পায়, এপ্ৰুভ হয় ছিংগাৰ হিচাপে। মই নিজে কিন্তু কেতিয়াও ৰেডিঅ' অডিশ্যন নিদিলোঁ। মই পৰীক্ষা দিবলৈ বেয়া পাওঁ।
মানে আনৰ আগত পৰীক্ষা দিবলৈ মই বেয়া পাওঁ সেইকাৰণে আজিলৈকে নিদিলোঁ বহুতে জোৰ কৰিলে সেইকাৰণে পঢ়া শুনাও বাদ দি দিলোঁ বিবাহ কলেজত কিন্তু পৰীক্ষা দি থাকিম বেলেগৰ কাৰণে তাতকৈ জীৱনৰ পৰীক্ষা দিয়াই ভাল মই এনেই কৈ থওঁ মোৰ সেইজন জুবিন গাৰ্গক খুব ভালকৈ মনত আছে আচলতে সেইকাৰণে মই সুধিছিলোঁ তুমি পাইছিলা নেকি তেতিয়া হয় গাৰ্লফ্ৰেণ্ড আছিলেতো নাছিলোঁ আজিকালি অলপ পাহৰি যাওঁ ধেৰ গাৰ্লফ্ৰেণ্ড হৈ গ'ল যে লাইফত আপোনাৰ তেতিয়া মই কিণ্ডাৰ গাৰ্ডেন তুমি সৰু আছিলে মানে ধেমালি কৈছোঁ অভিয়াছলি নাই কোনো কথা নাই গান গাবলৈ বৰ এটা মন নাই বাৰু বহুত দেৰি হৈছে এটি নহয় দুটি নহয় আছে বহু কথা গোপন হিয়াৰ মনৰ কোনা বেদনাৰে কথা এটি নহয় দুটি নহয় আছে বহু কথা কোনো নাই শুনো তামোৰ কোনে বা শুনিব কোনোতো নাই জানো তামোৰ কোনে বা জানিব উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা আছে বহু কথা এটি নহয় দুটি নহয় আছে বহু কথা গোপন হিয়াৰ মনৰ কোনা বেদনাৰে কথা এটি নহয় দুটি নহয় আছে বহু কথা বহুত পুৰণি গান আজিলৈকে ৰিলিজ কৰা নাই আমাৰ গানটো এইটো মনোজ মহন্ত আমাৰ মনো বাইদেৱে খুব বিচাৰি আছে মোৰ গানটো মই মনো বাইদেউক দি দিম চাগে কৰি তেওঁ ভাল গাব এটা গান শুনা হ'ল ৰাইজৰ পৰা প্ৰশ্ন সোধা হ'ল এতিয়া মই উত্তৰ পূব গুৱাহাটী গ্ৰন্থমেলাৰ তেওঁলোকৰ চেণ্ট্ৰেল কমিটিৰ কোনোবা এগৰাকী ব্যক্তিক ইয়ালৈ মাতিব বিচাৰিম বিগত বছৰটোত গ্ৰন্থমেলাক লৈ পেলাই এটা সমস্যাৰ উদ্ভৱ হৈছিলে আৰু সেই সমস্যাটো আমি দেখিছিলোঁ যে অসমৰ বেছিভাগ শিল্পী যেতিয়া নিমাত হৈ আছিল গ্ৰন্থমেলাৰ হৈ এগৰাকী শিল্পীয়ে মাত মাতিবলৈ আহিছিল আৰু এইখন গ্ৰন্থমেলাৰ লগত তেখেতৰ সম্পৰ্ক বহুদিনীয়া সেই সম্পৰ্কৰ বিষয়ে ক'বলৈ মই প্ৰভুত দাস ডাঙৰীয়াক অনুৰোধ জনাম ধন্যবাদ আমি সঁচাকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ মৰমৰ জুবিন গাৰ্গক জুবিন গাৰ্গ উত্তৰ পূব গ্ৰন্থমেলাৰ এটি অংশ যোৱা বছৰ আমাৰ যেতিয়া এই খেলপথাৰখন লৈ অকণমান সমস্যা এটা হৈছিল আপোনালোকে নিশ্চয় টিভিৰ জৰিয়তে বা আন আন বাতৰি যোগে পাইছিল যে আমি খেলপথাৰখনৰ কাৰণে গ্ৰন্থমেলাখন আয়োজন কৰিব পৰা নাছিলোঁ যাৰ বাবে আমি আন্দোলন কৰিবলগীয়া হৈছিল সেই সময়ত আমাৰ মৰমৰ জুবিন দাই এই উত্তৰ পূব গ্ৰন্থমেলাৰ উদ্যোক্তাসকলৰ লগতেই ৰাইজৰ গ্ৰন্থমেলাখনৰ বাবে থিয় হৈছে আৰু মাত মাতিছিল যে গ্ৰন্থমেলা এখন কিয় 10খন গ্ৰন্থমেলা হওক জুবিন গাৰ্গে নিজে আমাক কৈছিল যে এখন নহয় মই নিজাকে হ'লেও আৰু এখন গ্ৰন্থমেলা পাতিম গতিকে সেই আমি জুবিন গাৰ্গক তাৰ বাবে আমি এই জুবিন গাৰ্গে মাত মতাৰ কাৰণেও সেইটো আমাৰ এটা সঁহাৰি হৈছে যাৰ ফলত আমি আপোনালোকৰ বাবে এই গ্ৰন্থমেলাখন আয়োজন কৰিব পাৰিছোঁ তাৰ বাবে আমি জুবিন গাৰ্গৰ ওচৰত চিৰকৃতজ্ঞ
আৰু এটি কথা, জুবিন গাৰ্গ 2018 চনৰ পৰাই এই উত্তৰ পূব গ্ৰন্থমেলাৰ ব্ৰেণ্ড এম্বেচাডৰ। গতিকে এইটো তেওঁলৈ আমাৰ আন্তৰিক ধন্যবাদ থাকিল। তাৰোপৰি জুবিন গাৰ্গে আমাক কিছুমান আগতেও কয় যে মই কিতাপ ভাল পাওঁ। জুবিন গাৰ্গৰ আমি নিজে ঘৰত যাওঁতে দেখা পাইছোঁ যে এটা সুন্দৰ এটা ডাঙৰ লাইব্ৰেৰী আছে বুকছৰ। গতিকে কিতাপ ভাল পাই বাবে আমি উত্তৰ পূব গ্ৰন্থমেলাৰ পৰা প্ৰতি বছৰে জুবিন গাৰ্গলৈ আমি কিতাপৰ টোপোলা আগবঢ়াওঁ। গতিকে জুবিনদাৰ লগত আশা ৰাখিছোঁ নৱপ্ৰজন্ম এই কিতাপ পঢ়াৰ যিটো অভ্যাস এইটো ৰাখে। তাৰ বাবে আমাৰ উত্তৰ পূব গ্ৰন্থমেলাৰ তৰফৰ পৰা আমি পুনৰবাৰ জনাইছোঁ, কিতাপ কিনক, কিতাপ পঢ়ক, পঢ়াৰ সংস্কৃতি গঢ়ি তোলক। ধন্যবাদ। প্ৰভুদালৈ ধন্যবাদ। এতিয়া কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে, সেইটো জুবিন গাৰ্গে কোৱা কথা। আৰু কালি পৰহি মই নিজে গ্ৰন্থমেলালৈ আহি পেলাই দেখিছিলোঁ যে কিতাপৰ দোকানৰ সন্মুখত যিমান ল'ৰা ছোৱালী থাকে, যিটো ভিৰ হয়, তাতকৈ আজি জুবিন গাৰ্গক চাবলৈ বেছি মানুহ আহিছে। জুবিন গাৰ্গৰ ফালৰ পৰা এটা আহ্বান বিচাৰোঁ যে জুবিন গাৰ্গক চাবলৈ যিখিনি মানুহ আহিছে প্ৰত্যেকেই অন্ততঃ এখন কিতাপ কিনি ঘৰলৈ উভতি যাওক। সেইটো নিশ্চয়, সেইটো সঁচা কথা। আৰু ধুনীয়া ধুনীয়া কিতাপ ওলাইছে, পুৰণা ৰাইটাৰ, নতুন ৰাইটাৰটো আজিকালি বহুত ধুনীয়া ধুনীয়া ৰাইটাৰ ওলাইছে, ধুনীয়া ধুনীয়া নভেল লিখিছে, কবিতা লিখি আছে। গতিকে যদি কিতাপ নিকিনেই চ' তেওঁলোকে লিখিলে কাৰ কাৰণে? কথাটো সেইটো তেনেকুৱা হৈ যাব কথাটো। অকল ইণ্টাৰনেটেই নহয়, ইণ্টাৰনেটটো অকল মাধ্যম নহয়, কিতাপটো এটা বেলেগ ধৰণৰ মাধ্যম, এটা মানসিক খাদ্য, মানসিক বিকাশৰ এটা মাধ্যম কিতাপ। আৰু মই মোৰ দেউতাকে দেখিছোঁ সৰুৰে পৰা অকল কিতাপেই পঢ়ি থাকে, এতিয়াও এনি টাইম কিতাপেই পঢ়ি থাকে। মোৰ দেউতাই 5টামান ভাষাত পঢ়ে, আৰু সেই সূত্ৰে মই চাগে ভাষা শিকিবলৈ পালোঁ। ঘৰত বিভিন্ন ভাষাৰ কিতাপৰ লাইব্ৰেৰী মস্ত দেউতাৰ। ইংলিছ পাইছোঁ, হিন্দী পাইছোঁ, ইভিন দেউতাই উৰ্দু শিকিছিল মাজতে, উৰ্দু কিতাপ পাইছোঁ, সংস্কৃত, বেংগলী, অসমীয়া। আৰু সেই সূত্ৰে মই ঢেৰ কিতাপ পঢ়িবলৈ পালোঁ। আৰু বহুত সৰুতে আচলতে ক্লাছ 2, ক্লাছ 3ৰ পৰা মই সেই অভ্যাসটো যেতিয়া আৰম্ভ কৰি দিলে দেউতাই, কেতিয়াবা আকৌ নপঢ়িবলগীয়া কিতাপো পঢ়িছোঁ, কিছুমান বস্তু বুজি নাপাওঁ। এবাৰ ক্লাছ 3 থাকোঁতে মই দেউতাক সুধিছোঁ, দেউতা বেশ্যা মানে কি? দেউতাই মোক সুধিছে, তই কি কিতাপ পঢ়ি আছ? দেখে মই পঢ়ি থাকোঁ কিতাপ। মই তেতিয়া বেংগলৰ এজন খুব ফেমাছ ৰাইটাৰ আছে শংকৰ বুলি, ইজ ভেৰি ফেমাছ, এতিয়া নাই চাগে, ঢুকাল চাগে। তেওঁৰ এখন মস্ত নভেল এখন পঢ়ি আছোঁ, আৰু তেতিয়া বেংগলী খুব ভালকৈ জানো। চ' দেউতাই ক'লে এইখনতো পঢ়িব বয়স হোৱা নাই আচলতে, ক্লাছ 3। তথাপি দেউতাই বুজাই দিলে যে বেশ্যা মানে বেয়া ছোৱালী, বুজি গ'লোঁ। চ' সেইধৰণে সেই সৰু সৰু বস্তু আছে ঘটনা। কিন্তু কিতাপ পঢ়াৰ সেই অভ্যাসটো দেউতাই কিতাপ বন্ধ কৰিব পৰা নাছিলোঁ। আৰু মই অথনিও ইণ্টাৰভিউটো কৈছোঁ বাইদেউ দেউতাই যে তাত মই কৰিমগঞ্জত প্ৰায় 8 বছৰ আছিলোঁ। তাতে এটা বৰ ধুনীয়া লাইব্ৰেৰী আছিলে, বিবেকানন্দ লাইব্ৰেৰী বুলি, এইটো ৰামকৃষ্ণ পৰমহংসৰ অনুষ্ঠানৰ লাইব্ৰেৰী। তাত দেধাৰ কিতাপ হয়, বৰ ধুনীয়া ধুনীয়া কিতাপ। চ' তাত এডমিশ্যন দি দিছিলে। চানডে যেতিয়া টাইম পাওঁ তাত যাওঁ, 3-4খন কিতাপ লৈ আহোঁ। আৰু আমাৰ এটা খুব ধুনীয়া গ্ৰুপ আছিলে, আমাৰ ফাৰ্ষ্ট বেঞ্চৰ যিকেইটা আছিলোঁ 5টা ল'ৰা, গোটেইকেইটাই মানে কিতাপৰ পাগল। এটাতো এতিয়া স্ক্ৰিপ্ট ৰাইটাৰ হয়, এতিয়া বেংগলত আছে, সি চিনেমা স্ক্ৰিপ্ট লিখে, সৌমিত্ৰ বুলি। এটা আছে আমেৰিকাত তাপস সাহা বুলি, এটা সিংহা বুলি এটা আছে, সি শিলচৰ থাকে। আমি চব কিতাপৰ পাগল আছিলোঁ। আৰু আমাৰ সেইটো অভ্যাস আছিলে যে আমি কিতাপ এক্সচেঞ্জ কৰোঁ, যে মই এখন ল'লোঁ, এখন পঢ়িলোঁ, আকৌ তাক দিলোঁ, তাৰপৰা এখন ল'লোঁ। সেই বস্তুবোৰ আজিকালি নাইকিয়া হৈ গ'ল। গতিকে সেই অভ্যাসবিলাক গ্ৰ' কৰিব লাগে, আৰু সেইকাৰণে কিতাপ পঢ়াটো উচিত, কিতাপ কিনাটো উচিত। আৰু নিজৰ ঘৰত যেতিয়া ধুনীয়া লাইব্ৰেৰী এটা থাকে, নিজৰ চাই ভাল লাগে। সেইটো যিমান বয়স গৈ থাকে সিমানে বেছি ভাল লাগি গৈ থাকে। যেতিয়া কিতাপৰ পৰিমাণ বাঢ়ি যায়, কিতাপবোৰ যেতিয়া ধুনীয়াকৈ ৰখা হয়, খালি মেইনটেইন কৰিব লাগিব। কিতাপত পোক লাগে, বেয়া হয়, কিবা কিবি হয়। মোৰ বহুত কিতাপ বেয়া হৈ গ'ল মাজতে। এনিৱে সেই অভ্যাসটো ৰাখিব সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ নতুন প্ৰজন্মক। কিতাপ পঢ়াৰ অভ্যাসটো কৰক, অসমীয়া কিতাপ হওক, বেংগলী হওক, হিন্দী হওক, ইংলিছ হওক। আৰু বিভিন্ন দেশৰ ইমান ধুনীয়া ধুনীয়া ৰাইটাৰ আছে, ইমান নিদগ্ধ পণ্ডিত, ডাঙৰ ডাঙৰ ৰাইটাৰবিলাক আছে, সেইবিলাক পঢ়িব লাগে আচলতে। সেইবিলাকো পঢ়িব লাগে, তেতিয়া বহুত কথা শিকিব পাৰি। এতিয়া মই ক্লাছ 5, 6, 7তে মই এইবিলাক ভিক্টৰ হিউগ, মোপাছা, আৰ্ল ষ্টিভেনছন, এইবিলাক চব পঢ়িলোঁ তেতিয়া।
পঢ়িবলৈ মই সুবিধা পাইছোঁ দেই, সুবিধাটো পাব লাগিব। চ' মই ফৰ্চুনেট বুলি ভাবোঁ। চ' সেই অভ্যাসবিলাক কৰক, সকলোৱে আৰু আগবাঢ়ি যাব আৰু বিকাশ হ'ব। থেংক ইউ। আমি আৰু কথা পাতি থাকিম। মোৰ কেইটামান সুধিবলগীয়া প্ৰশ্ন আছে, তাৰ আগত আমি ৰাইজৰ পৰা কেইটামান প্ৰশ্ন লৈ লওঁ। আৰু ৰাইজৰ ওচৰলৈ যাই মানে এইখিনি ক্ষেত্ৰত আমি জনাবলৈ ভাল পাইছোঁ যে আকাশবাণী গুৱাহাটীৰ যোগেদিও বিবিধ ভাৰতীত বৰ্তমান এই অনুষ্ঠানটিৰ লাইভ টেলিকাষ্ট হৈ আছে। আৰু যিসকল ইয়াত নাই আপোনালোকৰ যদি ঘৰত কোনোবা ব্ৰডকাষ্ট চব টিভিতে থাকে নহয়, টেলিকাষ্ট হৈ গৈছে, টেলিকাষ্ট হৈ গৈছে। সেই ধৰণৰ প্ৰশ্ন সুধিবলগীয়া আছে। এইটো ইন্দ্ৰই কৰি আছে নি বাৰু? এই তেওঁক দেখি পেলাই মনত পৰিল, তেওঁ মানে ক'বলৈ গৈছিলে। ইন্দ্ৰ বহুত পুৰণা পাপি এটা, এই আকাশবাণীত কৰে, ভাল কাম কৰে। থেংক ইউ। জুবিন দালে দুটা প্ৰশ্ন মোৰ। প্ৰথম প্ৰশ্ন, শিল্পৰ পৰা শিল্পীলৈ কিমান দূৰ বাট? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, যিহেতু কাঞ্চনজংঘা এটা আন্দোলন সৃষ্টি কৰিছে চিনেমা জগতখনত অসমত, আৰু আপোনাক নতুন জ্যোতিপ্ৰসাদ বুলি ক'ব খোজে বহুতে, আৰু আমিও গৌৰৱ অনুভৱ কৰোঁ। মোৰ এজন বন্ধু কলকাতাত থাকে, এটা কথা কৈছিলে, মোৰ আচলতে শ্বেয়াৰ কৰিবলৈ মন গৈছে কাৰণে কৈছোঁ কথাখিনি, যে সেই বন্ধুজনে প্ৰায় বহু দূৰ বাট চিনেমাখন চাবলৈ গৈছিলে, আৰু কলকাতা নহয় আৰু ইয়াতো বহুতে গৈছে বহু দূৰলৈ, য'ত চিনেমা হল নাই তাতো বিচাৰিছে হ'ল, এনেকুৱা প্ৰব্লেমবিলাকো হৈছে। কিন্তু মই এইটো কথাই ক'ব খোজোঁ যে জ্যোতিপ্ৰসাদে অসমত চিনেমাৰ এটা নতুন আলোড়ন সৃষ্টি কৰিছিল, আপুনিও কৰিছে। কিন্তু এই চিনেমা জগতখনত আগুৱাই নিবলৈ আৰু নিশ্চয় প্ৰচেষ্টা লাগিব। আৰু টিভি শ্ব'বোৰত দেখা পাওঁ যে জুবিন গাৰ্গ ৰাহুলৰ পৰাই মই শুনিছিলোঁ যে ৰাহুলৰ পৰা শুনিছিলোঁ যে ৰত্নাকৰ বা জুবিন গাৰ্গৰ চিনেমা বা যতীন বৰাৰ চিনেমাৰ কাৰণেহে মানুহে চাবলৈ দৌৰি আহে। কিন্তু সাধাৰণ দৰ্শকে সেই বোৱাৰী চোৱাৰ দৰে বা পুৰণি চিনেমাবোৰ চোৱাৰ দৰে দৌৰি আহিবলৈ আৰু কি কি প্ৰচেষ্টা লাগিব, আৰু আপোনাৰ কৰণীয় কি থাকিব, আৰু ৰাইজৰ কৰণীয় কি থাকিব, আৰু চিনেমা জগতখন আগুৱাই যাওক সেইটোও বিচাৰোঁ আপোনাৰ প্ৰচেষ্টাত। প্ৰশ্ন হ'ল, প্ৰথম কথা, শিল্পৰ পৰা শিল্পীলৈ কিমান দূৰ বাট? দ্বিতীয়, চিনেমা জগতখন আগুৱাই নিবলৈ আৰু কি প্ৰচেষ্টাৰ প্ৰয়োজন, আৰু আপোনাৰ পদক্ষেপ কি হ'ব? ধন্যবাদ। শিল্পৰ পৰা শিল্পীলৈ আচলতে বাট নাই। কথাটো হ'ল, শিল্পটো হৈছে শিল্পীজনৰ কাৰণে তেজৰ নিচিনা। ব্লাডটো নহ'লে যেনেকৈ মানুহ জীয়াই থাকিব নোৱাৰে, এজন শিল্পীয়ে শিল্পটোক বাদ দি কেতিয়াও জীয়াই থাকিব নোৱাৰে। সেই ব্লাড ফ্ল'টোৱে তেওঁক লৈ গৈ থাকে বেলেগ বেলেগ কাম কৰিবৰ কাৰণে, ভাল ভাল কাম কৰিবৰ কাৰণে, নতুন নতুন চিন্তা, নতুন নতুন হেৰি। চ' শিল্প আৰু শিল্পী আচলতে একেটা সত্তাই হয়, একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। শিল্প নহ'লে শিল্পী নহয়, আৰু শিল্পী নহ'লেও শিল্পৰ কোনো কাম নাই, কিন্তু অদৰকাৰী হৈ থাকে। চ' সেই ধৰণৰ কথা। আৰু চিনেমাৰ কথা যেতিয়া সুধিছে আপুনি, জ্যোতিপ্ৰসাদক আমি চেলুট মাৰিব লাগিব। প্ৰথম কথা যে সেইটো সময়ত সেই একো নথকা অৱস্থাত তেখেতে ইমান কষ্ট কৰি নিজৰ পইচা খৰচ কৰি বাহিৰলৈ গৈ চিনেমাৰ বিষয়ে পঢ়ি শুনি আহি প্ৰথম অসমীয়া চিনেমা জন্ম দিলে। চ' সেইটো এটা অসাধাৰণ এটা কথা বুলি মই ভাবোঁ। সেই সময়ত ভবাটো 40s, এতিয়াতো বাৰু আমি চব বস্তু পাইছোঁ, আমি চিনেমা চাইছোঁ, চিনেমাৰ বহুত বস্তু পাইছোঁ, টেকনিকেলি আমি বহুত চাওঁ এতিয়া। কিন্তু সেই সময়ত কি ধৰণে কৰিছিলে মই সেইটো আচৰিত পাওঁ কেতিয়াবা ভাবিলে, যে কিমান ধৈৰ্য থাকিব পাৰে এজন মানুহৰ এখন চিনেমা কৰিবৰ কাৰণে। আৰু এটা জাতিৰ, তেওঁ আচলতে গোটেই অসমীয়া জাতিটোৰ কথা ভাবিয়ে চিনেমা হাতত লৈছিলে, যে চিনেমাৰ প্ৰয়োজন অসমত, সেইটো কাৰণে কৰিছিলে। গতিকে সেইটো কাৰণে আমি তেখেতক কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এতিয়াৰ সময়ত যোৱা 10-12 বছৰে মই যথেষ্ট প্লেনিং কৰি আছোঁ চিনেমাক লৈ, কেনেকৈ এই ইণ্ডাষ্ট্ৰিটো আমি আপগ্ৰেড কৰিব পাৰোঁ, কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। কাৰণ মাজতে বৰ বেয়া ফেজ এটা গ'ল আমাৰ। এতিয়া আকৌ আশাৰ সঞ্চাৰ হৈছে, মিছন চাইনাৰ দেখিছোঁ কিবা এটা আহিছে, ৱেভ এটা, চিনেমেটিক ৱেভ এটা, যিটো বৰ দৰকাৰী এতিয়া এইটো সময়ত। যিটো আমাৰ নতুন উঠি অহা যিখিনি ল'ৰা ছোৱালী চিনেমাক লৈ যিখিনি আগ্ৰহী, যিসকলে সপোন দেখে চিনেমাক লৈ, তেওঁলোকৰ কাৰণে বৰ আশাবাদী এটা কথা। এতিয়া আৰু অসমীয়া চিনেমা চোৱাৰ যিটো অভ্যাস আমি জন্ম দিবলৈ চেষ্টা কৰিছোঁ, লাগি আছোঁ, সকলো য'তে যাওঁ ত'তে কৈছোঁ যে অসমীয়া চিনেমা চাওক, অসমীয়া চিনেমা চোৱাৰ অভ্যাস কৰক। অকল অসমীয়া বুলি নহয়, বেলেগ চিনেমাও চাব লাগিব। কিন্তু মই বিভিন্ন ভাষাৰ চিনেমা চাওঁ। মই হিন্দী চিনেমা কম চাওঁ দেই, ফ্ৰেংকলি কৈছোঁ। খুব ভাল হ'লে চাওঁ, নহ'লে নাচাওঁ। নহ'লে ইংলিছ চাওঁ, বেলেগ বেলেগ ভাষাৰ চিনেমা কালেকশ্যন কৰোঁ, ৰাহুলেও কৰে।
আমি শ্বেয়াৰ কৰোঁ মাজত চ' চিনেমা চোৱাৰ সেইটো হেবিটটো সেইটো লাগিব আৰু বিশেষকৈ অসমীয়া চিনেমা চোৱাৰ ভাল হৈছে ভাল হ'লে ভাল বুলি ক'ব লাগে বেয়া হৈছে কিন্তু বেয়া হ'লে বেয়া হৈছে বেয়া বুলি ক'ব লাগে কিন্তু চোৱাৰ হেবিটটো লাগিব তেতিয়া প্ৰডিউচাৰ্ছ আহিব নতুন নতুন আৰ্টিষ্ট ওলাব আৰু এতিয়া আৰু কেইবাখনো চিনেমা আহি আছে এতিয়া কাঞ্চনজংঘা চলিছে ৰত্নাকৰ ভাল চলিছে আৰু কেইবাখনো চিনেমা লাইন আপ হৈ আছে আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যাতে প্ৰত্যেকখন চিনেমাই এটা বুষ্ট পায় আমাৰ ফালৰ পৰা আমাৰ যিটো প্ৰচেষ্টা তেওঁলোকক তাক আমি অংশীদাৰ কৰি লৈছোঁ আৰু কাৰ চিনেমা সেইটো চোৱা নাই কিন্তু কোনে বনাইছে কি কৰিছে সেইটো ডাঙৰ কথা নহয় কথা হ'ল তেওঁ এটা প্ৰচেষ্টা হাতত লৈছে তেওঁ কষ্ট কৰিছে এইটো চিনেমাখনত 1 বছৰ 1.5 বছৰ গতিকে সেই কষ্টটোৰ কিবা এটা মূল্যটো পাব লাগে কথাটো হ'ল সেইটো সেইকাৰণে অসমীয়া চিনেমা চাব আৰু সদায় অসমীয়া জাতিৰ কাৰণে কাম কৰিব আগবাঢ়ি যাম আমি থেংক ইউ আৰু এটা প্ৰশ্ন নমস্কাৰ প্ৰথম কথা মই আচলতে আবেগিকে হৈ পৰিছোঁ এতিয়া সুধিব লগা কথাখিনি সুধিব পাৰোঁনে নাই মই আজি এসপ্তাহমান ধৰি নালাগে এসপ্তাহমান ধৰি নয়ন কাশ্যপক ৰাতি মানে ফোন কৰি কৰি দিগদাৰি কৰি আছোঁ জুবিন গাৰ্গক ওচৰৰ পৰা লগ কৰাই দিব লাগে তাৰপিছত দ্বিতীয় কথা নয়ন মানে আমাৰ বেংকৰ কবিতা যে লিখে নয়ন কাশ্যপ বেংকত কাম কৰে হয় বেংকত কাম কৰে হয় প্ৰথম কথা এতিয়া আপুনি যিহঁতে হাত দিছে আমিতো দেখিছোঁ সকলোতে আপুনি সফল হৈছে প্ৰাপ্তি প্ৰাচুৰ্য আপুনি পাইছে তথাপি আপুনি প্ৰথম কুৱেশ্যনটো সোধোতে আপুনি শূন্য বুলি ক'লে যে অলপ আঘাত লাগিল কিয় বাৰু আপুনি নিজে কিবা প্ৰাপ্তি আপুনি কিবা পোৱা যেন অনুভৱ হোৱা নাই নেকি প্ৰথম কথা দ্বিতীয় কথা আপুনি এতিয়াতো ৰাইজৰ মাজত কল্পতৰ সদৃশ হৈছে মানে যোনে যি মানে বেপাৰে টিভিয়ে ৰেডিঅ'ত গম পাই থাকোঁ যে আপোনাৰ ওচৰত যোন গৈছে মানে যিজন ব্যক্তি বা যিজন সংগঠন গৈছে কোনেও মানে বিফল মনোৰথত উভতি আহিব লগা হোৱা নাই তেনেস্থলত আপুনি মানে জ্বলন্ত সমস্যাবিলাক সম্পৰ্কেও বহুতো মাত মাতি আহিছে গতিকে বলি বিধান সম্পৰ্কে যিটো জ্বলন্ত সমস্যা চলি আছে বিশেষকৈ বেলশৰত তাত আপুনি নিজে থিয় হৈ পেলাই প্ৰতিবাদ কিবা কৰিব নোৱাৰে নেকি নে ইতিমধ্যে কিবা কৰিছে মই গম পোৱা নাই বাৰু পেপাৰ যদি কৰিছে ক্ষমা বিচাৰিছোঁ আৰু যদি কৰা নাই আপুনিতো চিনেমা কৰিও ৰাইজৰ মাজত বহুত মানে মেছেজ দিছে কাঞ্চনজংঘা চাই খুবেই ভাল পালোঁ মাৰামাৰিখিনি সহ্য নহ'ল মোৰ শাহুমা বহুত বয়সীয়া শাহুমাক লৈ গৈছিলোঁ শাহুমাই চকু মুদি আছে সেইখিনি সময়ত গতিকে মাৰামাৰি অলপ কমৰ মাজেদিও নোৱাৰি নেকি সমস্যাবিলাক সমাধান কৰিব ধন্যবাদ নাই মই প্ৰথমতে কৈছিলোঁ সেইকাৰণে যে কাঞ্চনজংঘাখন চব মানুহৰ চব বয়সৰ মানুহৰ কাৰণে নহয় তাৰ ব্ৰুটেলিটিটো বেলেগ ধৰণৰ সেইটো চেণ্টিমেণ্টটো বেলেগ তথাপি সৰু ল'ৰা ছোৱালীও চাইছে আচলতে সৰু ল'ৰা ছোৱালী চিনেমা নহয় সেইখন তথাপি ভাল পাই কাৰণে গৈছে মাক বাপেকৰ লগত গৈছে চাইছে এনিৱে মাৰামাৰিটো কেতিয়াবা দৰকাৰ হয় যদি মই মাৰপিট কৰিবলৈ কোৱা নাই কাকো কথাত তেনেকৈ ল'ব নালাগে কিন্তু কেতিয়াবা সময় সাপেক্ষে এজন মানুহ সলনি হৈ যাব পাৰে মই সেইটোৱে দেখুৱাইছোঁ তাত যে মানুহ খুব ভাল ল'ৰা এটা কেনেকৈ চেঞ্জ হৈ যায় বেলেগ এটা জেগাত গতিকে সেই চেঞ্জটোলৈ যাতে নাযায় তাৰ কাৰণে মই ছ'চিয়েল যিটো প্লেটফৰ্ম সেই প্লেটফৰ্মটো চেঞ্জ হ'ব লাগিব যিবিলাক বেয়া বস্তু আছে সেই বেয়া বস্তুবিলাক নাইকিয়া হ'ব লাগিব তেতিয়া কোনো মানুহে বেয়া হ'বলৈ নাযায় গতিকে সেই পৰিৱৰ্তনটোলৈ যাতে আমি ৰৈ নাথাকোঁ তাতকৈ আগতে নিজক শুদ্ধ কৰোঁচোন চাওঁ বেয়া বস্তুবিলাক নাইকিয়া কৰোঁ তেতিয়াহে কাঞ্চনজংঘা হ'ব পাৰিম তাৰ অৰ্থটো সেইটো আছিলে চিনেমাখন আৰু বলি বিধানৰ কথা ক'লে সেইটো মই ইনফেক্ট মই কামাখ্যা মন্দিৰত তাত প্ৰগ্ৰেম কৰোঁতে তাত মন্দিৰৰ মাজতে মই তাৰ বিৰোধিতা কৰিছিলোঁ যিটো কোনো কৰা নাই আজিলৈকে চাগে কামাখ্যাত আৰু বেলশৰত অৱশ্যে মই যোৱা নাই মই কিন্তু শুনিছোঁ তাত খুব বেছি বলি হয় আৰু বলিৰ মোৰ কথা হ'ল যে এটা স্পিৰিচুৱেল জেগা এটা ৰিলিজিয়াছ জেগা তাত এইবিলাক হ'ব নালাগে তাত ৰক্তপাত তাত দৰকাৰ নাই তাত মানুহে পূজা কৰিবলৈ যায় এটা ভাল মন লৈ ঘূৰি আহিব লাগে তাৰপৰা আৰু সেইটো কাৰণে মই নিজে যদিও হিন্দু বা বলি বিধান বহুত জেগাত দেখিছোঁ বলি বিধান মই সদায় বিৰোধিতা কৰি মই সদায় কৰি আহিছোঁ